আৰু আমি তললৈ নামি আহি আছোঁ চাহপাত মানে চাহপাত ইয়াৰ পৰা নিব পাৰে ফটো উঠিব পাৰে তো চব নামি আহিছে ইফালে নেপালী ড্ৰেছ পিন্ধি ফটো উঠি আছে ইয়াত কিছুমান মানুহে ফটো তুলি আছে আৰু আমি চাহপাত আনিবলৈ গৈ আছোঁ আৰু ইয়াত ইমান ঠাণ্ডা চাহ বাগানত আহি আছোঁ আৰু সেইফালে চবেই ফটো উঠি আছে ভিডিঅ' বনাই আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব আৰু ভিডিঅ'বোৰ বহুত দীঘল হৈ যোৱাৰ কাৰণে মই পাৰ্ট 1 পাৰ্ট 2কৈ ভিডিঅ'বোৰ বনাইছোঁ তো ভিডিঅ'বোৰ চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব তো মই চাহ বাগান চাই আহি মানে চাহ বাগানটো 2 নম্বৰ পইণ্ট আছিলে তো ইমান ধুনীয়া কলেজ এখন দেখা পালোঁ তো ভাবিলোঁ এইখনো মই ভিডিঅ' বনাওঁ তো বহুত বেলেগ তুমি জেগালৈ গৈ আছোঁ আমাৰ যোনে গাড়ী চলাই আছে তেওঁক বুজাই চব কৈ থাকে তো অসমীয়া জানে অসমীয়া গান শুনি আমি গোটেই যাক মামা মামী চবে পুৰা এনজয় এতিয়া আমি বৌদ্ধ টেম্পল আহি আছোঁ আৰু গাড়ীত আহোঁতে পুৰা অসমীয়া গান শুনি আহি আছোঁ আৰু ইয়াত আহি মই এটা কথা লক্ষ্য কৰিছোঁ ঘৰটো যেনেকুৱাই নহওক খালি ফুলৰ টাব থাকিবই মই ইয়াতো দেখুৱাই দিছোঁ সেইফালে ফুলেই ফুল তো পুৰা ফুলৰ বাগান ইয়াত আৰু এইফালে টেম্পল আছে আৰু এতিয়া মোৰ পিছফালে এইটো জাপানিজ টেম্পল আৰু ইফালে আছে বৌদ্ধ টেম্পল তো বলক এইটো বৌদ্ধ টেম্পল পুৰা ক্লিন ইয়াত মায়েহঁত ওপৰত গৈ আছে ময়ো গৈ আছোঁ পুৰা আকৌ ওপৰত উঠিব লাগিব আমি ওপৰত উঠি আমাৰ একদম ভৰি বিষ ফাইনেলি আমি ওপৰ পালোহি আৰু এইটো টেম্পল মাহঁতে ফটো উঠি আছে তো মামা পুৰা ওপৰত বুদ্ধ টেম্পলত ময়ো গৈ আছোঁ বলক ইয়াত জোতা সলকাই যাব লাগিব তো বলক মাই ऊपर बुद्ध टेम्पल पाई गलोহি तो मैं किनारখিনিও দেখাই দিম আৰু ইয়া বৌদ্ধ টেম্পলৰ ওপৰৰ পৰা ভিউ वाव